নমস্কাৰ, মই মৌচুমী গগৈ বৰাই মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ভেন্দিৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। মই এই ৰেচিপিটোৰ কাৰণে ভেন্দি লৈছোঁ এইকেইটা, পিঁয়াজ 4টা লৈছোঁ, বিলাহী এটা লৈছোঁ আৰু এইখিনি মই এতিয়া কাটি ল'ম। ভেন্দিখিনি মই এনেকৈ কাটি লৈছোঁ। দুটা পিঁয়াজ ডাঙৰ কৰি ৰাখিছোঁ আৰু দুটা সৰু কৰি ৰাখিছোঁ। লগত সৰু দুটা জলকীয়া আৰু বিলাহীটো পেষ্ট বনাই লৈছোঁ। গুড়ি মছলাৰ ভিতৰত লৈছোঁ মই ইয়াত ধনিয়া পাউডাৰ, ৰেড চিলি পাউডাৰ, গৰম মছলা আৰু জিৰা গুড়ি, লগত গোটা জিৰা কেইটামান আৰু ডালচেনি আৰু ইলাচি। অকণমান আদা নহৰু পেষ্ট লৈছোঁ। এতিয়া এখন কেৰাহী মই গৰম হোৱাৰ পিছত তেল দিছোঁ আৰু ভেন্দিখিনি এতিয়া কম সময়ৰ কাৰণে ভাজি ল'ম। ভেন্দিখিনি বেছি সময়ৰ কাৰণে নাভাজিলেও হ'ব, ইয়াৰ বিজলুৱা ভাৱটো যাবলৈ আমি ভাজি থাকিম। আৰু এয়া 5 মিনিট ভজাৰ পিছত মই ইমানতে কাঢ়ি দিম। ভেন্দিখিনি কঢ়াৰ পিছত মই একেখন কেৰাহীতে পিঁয়াজখিনি ভাজি ল'ম। আৰু আপোনালোকে দেখিছেই মই বেছি তেল ব্যৱহাৰ কৰাই নাই। পিঁয়াজখিনিও 2-3 মিনিটমানৰ কাৰণে ভাজিম। এয়া পিঁয়াজখিনি ভজা হৈ গৈছে। মই এইখিনিও কাঢ়ি থ'ম এতিয়া। আপোনালোকে এয়া দেখিছে মোৰ ভেন্দি আৰু পিঁয়াজ ৰেডি হৈ গ'ল। এতিয়া মই একেখন কেৰাহীতে পুনৰ তেল দিছোঁ। তেল গৰম হোৱাৰ পিছত মই ইয়াত ডালচেনি, ইলাচি আৰু গোটা জিৰা কেইটা দি দিছোঁ। আৰু লগে লগে মই ইয়াত মিহিকৈ কাটি থোৱা পিঁয়াজখিনি আৰু জলকীয়া দুটাও দি দিছোঁ। আপোনালোকে জলকীয়া বেছি খাওঁ বুলি ক'লে বেছিকৈও দিব পাৰে, সেইটো নিজৰ কথা। এতিয়া মই ইয়াত গুড়ি মছলাখিনি দি দিছোঁ একেলগে। হালধি 1 চামুচ দি দিছোঁ। ভালদৰে মিহলি হ'বৰ বাবে লৰাই দিছোঁ। আৰু এতিয়া দি দিছোঁ আদা নহৰু পেষ্টটো। মছলাখিনি ভাজি যোৱা যেন দেখিলে ইয়াৰ পিছত মই এতিয়া ইয়াত বিলাহী পেষ্টটো দি দিম। এয়া বিলাহী পেষ্টটো দি দিছোঁ এতিয়া। আৰু বিলাহীখিনিৰ পানীটো শুকোৱালৈকে ভাজিয়ে থাকিম। এইখিনি সময়তে মই ইয়াত নিমখ দি দিছোঁ জোখমতে। মছলাখিনিয়ে যেতিয়া তেল এৰিব তেতিয়া ইয়াত মই ভেন্দি আৰু পিঁয়াজৰ মিহলি কৰি দিছোঁ ইয়াত। এইখিনি ভালদৰে মিহলি হ'বৰ বাবে লৰাই দিছোঁ। ভালদৰে লৰাই দিয়াৰ পিছত সিজিবৰ কাৰণে 10 মিনিটৰ বাবে ঢাকোন দি দিছোঁ। আৰু এয়া 10 মিনিটৰ পিছত ঢাকোন খুলি আপোনালোকক দেখাইছোঁ। আকৌ ভালকৈ লৰাই দিছোঁ।
পুনৰ সিজিবৰ বাবে 5 মিনিট ঢাকোন দি দিছোঁ 5 মিনিটৰ পিছত মই ঢাকোন খুলি আপোনালোকক দেখাইছোঁ আৰু দেখিছেনে ভেন্দি ভালকৈ সিজিয়ে গৈছে এইটো ৰেচিপি বনাবলৈ বেছি সময়ৰ প্ৰয়োজনো নাই আৰু খুব কম বস্তুতে বনাব পাৰি দেখিছেনে দেখিবলৈ খুব ধুনীয়া হৈছে আৰু খাবলৈও ভাল হৈছিলে এইখিনি ধুনীয়াকৈ সিজি গৈছে আপোনালোকে এবাৰ ঘৰত ট্ৰাই কৰি চাব খাই ভাল লাগে বহুত খুব কম সময়ৰ ভিতৰতে হোৱা এটা ভেন্দিৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পালে প্লিজ লাইক কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব আৰু ফটোকেইখন দেখিছে আপোনালোকে কিমান ধুনীয়া হৈছে ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ আজিলৈ ইমানতে সামৰিছোঁ ধন্যবাদ